নখালিকাই ফলছৰ ওচৰতে ৰেইনব' ফলছৰ ভিউ পইণ্ট আছে। আমি ৰেইনব' ফলছ ভিউ পইণ্টৰ পৰা ৰেইনব' ফলছটো চাব গ'লোঁ, কিন্তু তাৰ পৰা ৰেইনব' ফলছটো ভালকৈ দেখা নাপালোঁ আমি। সেইকাৰণে আমি ৰিটাৰ্ণ নখালিকাই ফলছ চাব ঘূৰি আহিলোঁ। আৰু নখালিকাই ফলছৰ পৰা ৰেইনব' ফলছৰ ভিউ পইণ্টলৈ খোজকাঢ়ি যাব পাৰি। আৰু মেইন ৰেইনব' ফলছত যাব লাগে তেতিয়াহ'লে বেলেগ ৰাস্তা আছে, বেলেগ ৰাস্তাৰে মোটামুটি 4 ঘণ্টামান ৰাস্তা খোজকাঢ়ি যাব লগা হয়। কিন্তু আমি ভিউ পইণ্টৰ পৰা চাব গৈছিলোঁ, কিন্তু আমি একো দেখা নাপালোঁ। সেইকাৰণে ৰিটাৰ্ণ আমি নখালিকাই ফলছলৈ খোজকাঢ়ি আহিছোঁ। আৰু খোজকাঢ়ি গ'লে যে 4 ঘণ্টামান সময় লাগে, তাৰ আমি লোকেল পাব্লিকৰ পৰা এই কথাটো গম পালোঁ। এতিয়া আমি ক'ত আছোঁ? ফলছ, কিন্তু ৰেইনব' ফলছ আমি দেখা নাপালোঁ। কিন্তু ইয়াত দুটা ফলছ আছে। ফলছটো দেখা পালোঁ, ৰেইনব'টো দেখা নাপালোঁ। ফলছেল দেখা নাই। আজি ৰেইনব' ফলছত এনেই আহিলোঁ, কেমেৰা ফলছ দেখাবলৈ আৰু কি লেখা আছে, নখালিকাই ফলছ নেকি? নখালিকাই ফলছ। ভিডিঅ' ভালকৈ নাহে, একদম নাহে। ক'ত ইমান দূৰলৈকে নাযায় ন? নহয়, এইটো হেৰি যে হৈছে কোৱালিটিবোৰ হৈ আছে যে, কাৰণে ভালকৈ দেখা নাপায়। অলপ চলপ ৱাটাৰফলটো ধুনীয়া ধুনীয়া পানী পৰি আছে না, অলপ চলপ এইখিনি আহিছে, কিন্তু পানী এইখিনি বগা বগা দেখা পায় আৰু বগা বগা দেখা পায় চাগে। মাজতে নহা নহয়তো আহিছে। নখালিকাই ভিউ পইণ্টটো চাই আমি ঘূৰি আহোঁতে নখালিকাই ভিউ পইণ্টৰ ওচৰতে এইখন আমি শ্ব'পিছৰ দোকান পালোঁ। তাত সোমাই আমি শ্ব'পিছবোৰ চালোঁ, কেনেকুৱা কেনেকুৱা কালেকশ্যন সিহঁতৰ চাই ভালে লাগিলে। কিন্তু মোৰ হিচাপত ৰেটবোৰহে অলপ বেছি যেন লাগিলে, গছৰে ভাল লাগে চাইহে ঘূৰি আহিব লগা হ'ল আমি। শ্ব'পিছ ভাল হ'ল, শ্ব'পিছ এইটো না কিমান দাম হয়?
গণেশৰ এই শ্ব'পিচটোৰ দাম সুধিলোঁ দামটো দেচোন। সেইটোৰ দাম 1500 সোমাইছিলে বোলে চৰাই বহি এনেকুৱা ওপৰত চৰাই তেনে Dan meribu tawa ini luar Ah, উম